Hello guys, welcome to my another vlog. আজিৰ vlogটোত কিবা এটা স্পেচিয়েল হ'ব। মই যাম এঠাইলৈ চিকুৰ লগত আৰু আজি হ'ল 15 আগষ্ট স্বাধীনতা দিৱস। আজিৰ দিনটোত আমি ব্ৰিটিছৰ পৰা স্বাধীন হৈছিলোঁ। কাৰণ আমি যেনেকৈ আমাৰ ইণ্ডিভিজুৱেল যিবিলাক ডে আছে, মেৰেজ এনিভাৰ্চাৰী হওক, বাৰ্থডে হওক, আমি ইমান ডাঙৰকৈ ধুমধামকৈ চেলিব্ৰেশ্যন কৰোঁ। কিন্তু আজিৰ দিনটো আমি চেলিব্ৰেশ্যন কৰাটো এইকাৰণে জৰুৰী যে আজিৰ দিনটোত আমাৰ দেশখন ব্ৰিটিছৰ কবলৰ পৰা স্বাধীন হৈছিল। পৰিয়ালৰ আটাইকেইজন মানুহ লগ হৈ পতাকা উৰুৱালোঁ আৰু এতিয়া চিকু আৰু মই যাম জাহাত থকা বাৰগোপাল থানলৈ। ব'লা, ক'ত যাম আমি? হে শুনা নাই, ভালকৈ ক। অঁ, আমি ভিডিঅ' কৰি কৰিয়ে যাম এনেও, গম পাইছ না? Da bola. Let's go. Bye bye. আজি যাম আমি ক'ত যাম? মন্দিৰত। অঁ, ট্ৰেক্টৰখন দেখো। ট্ৰেক্টৰখন দেখো কেনে কৰি ট্ৰেক্টৰখন দেখা লৈ যা। মই কি কৰি থাকোঁতে গেছি? ৰাস্তাটো চিকু একদম বেয়া না? ৰাস্তা আগতে ভাল আছিল। মন্দিৰ পাই গ'লোঁ। মূৰৰ ওপৰত এইটো মন্দিৰটোৰ সন্মুখত এটা বৃহৎ আকাৰৰ পুখুৰী আৰু এইখন মন্দিৰৰ মূল তোৰণ, লগতে এইখন মন্দিৰৰ গাতে লাগি থকা এখন বাগিচা। এতিয়া নাম প্ৰসংগ চলি আছে ভিতৰত আৰু প্ৰত্যেকটো অঞ্চলতে এনে এখন থান বা মন্দিৰ থাকে য'ত সকলো ৰাইজে উপাসনাস্থলী হিচাপে ব্যৱহাৰ কৰে। আৰু ঠিক তেনেকৈ এই অঞ্চলবাসীৰ বাবেও এই থানখন প্ৰধান উপাসনাস্থলী হিচাপে ব্যৱহাৰ হৈ আহিছে। আৰু এতিয়া নাম প্ৰসংগ সম্পূৰ্ণ হ'ল, প্ৰসাদ বিতৰণ কাৰ্যসূচী চলি আছে। প্ৰতি বছৰে মাঘৰ 1 তাৰিখ, 2 তাৰিখ আৰু 3 তাৰিখে এই থানত সভা হয়, য'ত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে আৰু ভক্তসকলে ভোগ আৰু প্ৰসাদ গ্ৰহণ কৰে। যোৱা বছৰ সভাৰ কিছু দৃশ্যাংশ মোৰ মোবাইলত আছে, গতিকে সভাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইখিনি আবেলিৰ দৃশ্যাংশ মোৰ মোবাইলত আছিলে আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইয়ালৈ। বিশেষকৈ সভাৰ দিনকেইটাত যদি আহে পৰিৱেশটো আপোনালোকে ভাল পাব। গোটেই থানখনৰ পৰিৱেশটো বা আহিলে আপোনালোকে ভোগ গ্ৰহণ কৰিব পাৰিব। মই আহিলোঁ ঘৰলৈ আৰু চিকুৱে মাৰ লগত আহি আছে। ঘৰলৈ আহিয়ে মোৰ ডিউটি পৰিল পাকঘৰত। এনকি বইলাৰ ন? তো আজি স্বাধীনতা দিৱস স্পেচিয়েল হয় খানা। ইফালে বনি আছে চিকেন আৰু ইফালে বনিব মটন। আজিৰ দিনটো আমাৰ কাৰণে এটা ভাল দিন হয় না? ভাল দিন হয় না নহয়? বিকজ আমি আজিৰ দিনটোত স্বাধীন হৈছিলোঁ না, তো এনজয় কৰিব লাগে স্বাধীনতা দিৱসটো, চেলিব্ৰেট কৰিব লাগে। ইমান দুখ মনে গৈ আছ তো নাই? ইমান দুখ মনে গৈ আছ? চেলিব্ৰেট কৰিব লাগে স্বাধীনতা দিৱস। অকল কি কৈছ? তোহাই কি স্বাধীন হ'ব লাগে? তোহাইতো স্বাধীনেই হৈ আছ, হয় না নহয় কথাটো? আজি স্বাধীনতা দিৱস স্পেচিয়েল বনাই আছোঁ মাংস। মই বনাম মটন এইখিনি আৰু ই বনাই আছে চিকেন। চাওঁ আজি কাৰ টেষ্ট হয় এনেকুৱা। ভালকৈ তাই চৰ্দি লাগি আছে। মাংস ঢাকি আছে মাংসৰ হিচাপত তেল দিব লাগিব না, এক্সপাৰ্ট ৰান্ধি না।
কি নাখায় তৰমুজ পিছত খাম ৰ'বা খাই আছোঁ তৰমুজ কি খাইছোঁ আপুনি হে এই নহয় চিপছ মাটন বনাই আছোঁ এইফালে চিকেন ফ্ৰাই অৱস্থা তো গাইজ আহি গ'ল খানা আৰু মই ফুল্লি কনফিডেণ্ট যে মই খুব ধুনীয়া বনাইছোঁ তো গাইজ মই আহিছিলোঁ খেতি পথাৰ চাবলৈ আমাৰ অভ্যাস তেনেকুৱা নাই কাম কৰাৰ কিন্তু শিকিব লাগিব যিহেতু গাঁৱত বাস কৰোঁ খেতি মাটি আছে কামবিলাক শিকিব লাগিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ